হয় চাওক, আমি আজি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই বিজনেছ ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখে নতুনকৈ নিৰ্মিত হৈ থকা ফুড এণ্ড ছাপ্লাই যোনখন অফিচ, এই অফিচৰ যোনটো বেনাৰ, সেই বেনাৰটো কেৱল মাত্ৰ ইংৰাজী আৰু বড়ো ভাষা ব্যৱহাৰ কৰা হৈছে। তাত সম্পূৰ্ণভাৱে অসমীয়া ভাষা তেওঁলোকে এলাগী কৰিছে। বেনাৰটোত পোষ্টাৰটো তেওঁলোকে অসমীয়া ভাষা কোনো ব্যৱহাৰ কৰা নাই। আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই আজি বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে আমি এই বেনাৰটো ইয়াৰ পৰা আমি আঁতৰাই দিওঁ আৰু ইয়াত যাতে তেওঁলোকে নতুনকৈ অসমীয়া ভাষা, বড়ো ভাষা আৰু ইংৰাজী ভাষা তিনিওটা ভাষা ব্যৱহাৰ কৰি তেওঁলোকে যাতে বেনাৰটো তেওঁলোকে যাতে ইয়াতে আৰে, তাৰ বাবে আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই তেওঁলোকক আহ্বান জনাইছোঁ। আৰু লগতে ইয়াৰ কিছুদিন আগতো আপোনাৰ বিজনীত এটা বিজনী মহকুমা পুথিভঁৰাল তেওঁলোকে এটা নিৰ্মাণ কৰি উলিয়াইছিল আৰু সেই পুথিভঁৰালটো শুভ উদ্বোধন কৰা হৈছিল। আৰু সেই শুভ উদ্বোধনী যোনটো নিমন্ত্ৰণী পত্ৰ BTC গভৰ্ণমেণ্টৰ পৰা যোনটো নিমন্ত্ৰণী পত্ৰ তেওঁলোকে ছপাই উলিয়াইছিল, সেই তাতো কেৱল মাত্ৰ ইংৰাজী ভাষা আৰু বড়ো ভাষাতে তেওঁলোকে নিমন্ত্ৰণী পত্ৰটো ব্যৱহাৰ কৰিছিল। তাতেও তেওঁলোকে অসমীয়া ভাষাটো তেওঁলোকে ব্যৱহাৰ কৰা নাছিল। আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই বৰ্তমান BTRত চলি থকা, BTCত চলি থকা প্ৰমোদ বড়ো চৰকাৰক আমি ক'ব খোজোঁ, তেওঁলোকে যাতে অসমীয়া ভাষা বিৰোধী কাৰ্যকলাপ নকৰে। আৰু যদি তেওঁলোকে অসমীয়া ভাষা বিৰোধী তেওঁলোকে যদি কাৰ্যকলাপ কৰে, আমি কোনো বিজনী আঞ্চলিক ছাত্ৰ সন্থাই বিজনীবাসী ৰাইজৰ সহযোগত কিন্তু আমি তীব্ৰতাৰে আন্দোলন কৰিবলৈ কোনো আমি বাধ্য হ'ম। বিজনীৰ যি নতুনকৈ নিৰ্মাণ কৰা আছু অফিচৰ সন্মুখত ফুড এণ্ড ছাপ্লাইৰ অফিচাৰ নতুনকৈ নিৰ্মাণ হৈছে, তাত যিখন বেনাৰ আপোনালোকে দেখিবলৈ পাইছে, সেই বেনাৰখনত অসমীয়া ভাষাক নিষেধ কৰাৰ যিটো ষড়যন্ত্ৰ, অসমীয়া ভাষাটোক নাইকিয়া কৰি এখন বেনাৰ তেওঁলোকে নিৰ্মাণ কৰিছিল। আৰু সেই বেনাৰখনক ইতিমধ্যে বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীবৃন্দই খুলি পেলাইছে। আৰু এই কথাটো আমি ডাঠি ক'ব পাৰোঁ, BTCত নাইবা BTCৰ যিবিলাক জিলা আছে, বিজনীয়ে কওক নাইবা চিৰাঙৰ বিভিন্ন এৰিয়াত এই BTC গভৰ্ণমেণ্টে অসমীয়া ভাষাটোক ষড়যন্ত্ৰভাৱে নাইকিয়া কৰাৰ এটা উপক্ৰম চলি আছে। আমি এই প্ৰমোদ বড়োৰ যিখন চৰকাৰ আছে, এই চৰকাৰখনে অসমীয়া ভাষাটোক যিভাৱে নিষেধ কৰাৰ চেষ্টা চলাই আছে, তাৰ আমি দুৰ্ঘৰ বিৰোধিতা কৰিছোঁ। আৰু অনাগত দিনত অসমীয়া ভাষাটোক নিষেধ কৰাৰ যিসকল ষড়যন্ত্ৰকাৰীয়ে চেষ্টা কৰি আছে, তেওঁলোকৰ বিৰুদ্ধে অনাগত দিনত ছাত্ৰ সন্থাই আমি আন্দোলন কৰিবলৈ কিন্তু বাধ্য হ'ম। কাৰণ যেতিয়ালৈকে ছাত্ৰ সন্থা জীয়াই থাকে, তেতিয়ালৈকে অসমীয়া ভাষা প্ৰথম থাকিব লাগিব। কোনো ভাষাৰ আমি বিৰোধিতা নহয়, সেইটো আমি স্পষ্টভাৱে কৈছোঁ। সকলো ভাষাই থাকিব লাগিব, কিন্তু অসমীয়া ভাষাক, মাতৃভাষা আইন যিখন আছে, এই আইনৰ মতে অসমীয়া ভাষা অসমত থাকিবই লাগিব। সেই কথাটো আমি ডাঠি ক'ব খুজিছোঁ।